তো কি খবৰ সকলোৰে ভালনে বাৰু আশা কৰো সকলোৰে ভাল অসমখন ইমানেই উন্নতি হ'ব ধৰিছে যে সকলোতে মৰম চুমা এইবোৰ আমাৰ বাবুতকে মাইনাৰ অলপ উৎপাতটো বেছিহে মানে নিজে চাই লওক আৰু আমাৰ বাবুজন দেখাত ঠাণ্ডা লাগিছে কাৰণ মাইনাই জোৰ কৰি আছে কৰোনে আৰে কি এইবোৰ ইহঁতৰ মৰম দেখি মোৰ নিজৰ হাতখনৰ ওপৰতে খং উঠিছে এইখনে মোক ৰিলেশ্যনশ্বিপত যাবলৈ দিয়া নাই ইয়াক সন্তুষ্ট কৰোঁতে মোক ধ্বংস কৰি দিছেগে চা বেলেগৰ মৰম চা আৰু তই মোক আৰে বাবা তোক কেতিয়াবা মই শেষ কৰি দিম বে সমজ ৰে বাবু মাইনাহঁতৰ আধুনিকতাৰ নামত কি হৈছে নিজৰ পাৰ্চনেল মৰম চেনেহ মানে এইবিলাক কৰি থাকোতে মানে ভিডিঅ' কৰি আমাক দেখাই দিছে আৰু কি ঘণ্টাডাল হৈছে কেইদিনমানৰ আগতে আমাৰ অসমৰ ৰাইজে মিলি এটা ৰেপিষ্টক মানে অসমৰ পৰা বাহিৰ কৰি দিছে সি এতিয়া ৰেপিষ্টটোৰ নাম কি পাহৰিছে চাগে সেইটো নাম হৈছে JSP সি এতিয়া কলিকতাত গৈ কি কৰি আছে গম পায় যদি নাপায় চাই লওক প্ৰথমখিনি দেখি গম পাইছে আৰু ৰাইজে পিছৰখিনি নেদেখাও ইয়াক বুজোৱাতকে বাটৰ কুকুৰ এটাক বুজোৱাই ভাল কাৰণ বাটৰ কুকুৰে বুজি পায় সেই বিলুকলৈ গুচি যায় কিন্তু এনেকুৱা এটা বস্তু সেই মানে এইবিলাক নকৰিবি একো বুজি নাপায় ইয়াৰ মাল বোলা বস্তুটো নাই বনাবই আৰু এইবিলাক আকাশত খোফ তুমি নলগাবা মইনা কাৰণ জপিনা দুখন আগত লাগে খোফটো মাজত থাকে মিউজিক জৰবাতিছ নাই আৰে ভাই তুমি এইবিলাক ডায়লগ দি বুজাব খুজিছা কি अरे कहना क्या चाहते हो চাওকচোন আপোনালোকে কি অসভ্য মানুহ জীয়াই থাকে আকাশত খোফ তুমি নলগাবা মইনা কাৰণ জপিনা দুখন আগত লাগে খোফটো মাজত থাকে বাপুতি তুমি যে ডায়লগ খাৰ দিলা কোনজনী ছোৱালীক আঙুলিয়া দিছাহে নে গোটেই ছোৱালীবিলাককে অপমান কৰিছা আকাশত খোফ তুমি নলগাবা মইনা কাৰণ জপিনা দুখন আগত লাগে খোফটো মাজত থাকে ওৰা বাপুতি তুমি যি খাৰ ডায়লগ দিছা তোমাৰ সেই ডায়লগ খাৰ শুনি গোটেই ছোৱালীবিলাকে চেণ্ডেলে চৰিয়াব লাগিছিল চেণ্ডেলে তুমি গোটেই ছোৱালীবিলাককে অসভ্যালি কৰিছা অপমান কৰিছা গতিকে চেণ্ডেলৰ নম্বৰ গালত বহাই দিব লাগিছিল तेरे अप्पू का लुंगी में केला मिलेगा हमसे मिलेगा झमेला मिलेगा बड़ा ठेला मिलेगा तेरा चच्चा का अंगना मिलेगा এই ভণ্টি তোমাৰ দৰে ছোৱালীবোৰৰ কাৰণে বাকী ছোৱালীবোৰৰ বদনাম হয় আচ্ছা লুঙিৰ তলত গাজৰে থাকক ৰহুনে থাকক পিঁয়াজে থাকক বা বেঙেনাই থাকক গানটোত লিপচিং কিয় কৰিব লাগে লিপচিং কৰি তুমি কি পালা কোৱাচোন तू डर जाएगा रे गुल्लू मारेगा तो मर অৰা ভণ্টি তোমাৰ দৰে ছোৱালীবোৰক আমাৰ এফালে কি বুলি কয় জানা বম ৰি বুলি কয় তোমাৰ কপালতে আঁকিলো এটি জোন ভণ্টি তুমি স্কুল আহিছা নে সেই কপালত জোনবেলি বহাবলৈ আহিছা আঁকিলো এটি জোন সেই বাবু মাইনাহঁতে কপালে মোৰে জোন আকাত লাগিছে আৰু আমাৰ তই মোৰ জান তই মোৰ সোণ বাকীবোৰ ফটোগ্ৰাফে এয়াই আমাৰ জীৱন আৰু ৰাখিম তোমাক তোমালোকৰ বাকী কাম ভাগ আগবাঢ়িলে যেতিয়া সেই পিছৰ ভাগ ঢেকীয়া তলত দেখা পাম বুলি আশা থাকিল আৰু দেখিলে পাৰিব আমাৰ বাইদেউ কেনেকুৱা বিষৰ গুটি সেই জপিয়াই বিহু নাচিবলৈ জানে জানিব পৰা মতে আমাৰ বাইদেৱে দুটামান পেট বেছিকে দি ললে গতিকে ক'ত আছে গমেই নাপায় আৰু নাৰ্জনী ইমান অত্যাচাৰ কৰিছে আমাৰ এতিয়া ধপলিয়াই আছে মানে বেজীৰ হানৰ কোবত ইমান কষ্ট কিয় দিছে বাৰু আমাৰে বেয়া লাগি গৈছে এনেকুৱা লাগিছে আইতা জন্মৰ পৰা বেজীয়ে লৈ পোৱা নাই গতিকে হ'বই আৰু বেজী ললে বহুত মানুহৰে তেনেকুৱা হয় আজিৰ পৰা 20 বছৰ আগতে শিক্ষক বুলি ক'লে গাৰ্জেনসকলে বহুত সন্মান কৰিছিল আৰু ছাত্ৰ ছাত্ৰীবোৰেও বহুত সন্মান কৰিছিল কিন্তু আজিকালি চাই লওক কি হৈ আছে
কাম ভালে কৰক বা বেয়া কৰক কিন্তু ডিউটি টাইমত এইটো মোৰ মতে বহুত বেয়া হৈছে বহুত এনেকৈ হ'লে চৰকাৰী শিক্ষা খণ্ড কোনফালে গতি কৰিছে আপোনালোকে কওকচোন no, 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 no.